ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। মই মাইদাংশ্ৰী ৰাজাৰীয়ে মোৰ মাইদাংশ্ৰী ক্ৰিয়েশ্যন চেনেলত আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ ল'লোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু শেষত কেনে হ'ল জনাব। আৰু শেষত যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবশ্যনে আমাক বহুতখিনি হেল্প কৰে আমাক আগুৱাই যাব। এয়া দেখিছেনে মোৰ বিচনাখনৰ অৱস্থা নোহোৱা কৰি থৈছোঁ। মই এই চাদৰ দহি গাঁঠি আছিলোঁ আৰু এই বেগৰ পৰা কিতাপখিনি উলিয়াই থৈছোঁ। বেগটো মানে চেইনডাল বেয়া হৈছে। এতিয়া মই বজাৰত যাবলৈ ওলাইছোঁ। মানে ৰাতিপুৱাতে একেবাৰে সাজি কাচি ৰেডি হৈ আছোঁ। এতিয়া বজাৰত যাম আৰু বেগৰ চেইনডাল লগাই আনিম। সেইকাৰণে বস্তুখিনি মই ওলাই থ'লোঁ। বিচনাখন গোটেইখন লেতেৰা হৈ আছে দেখিছেনে। তাৰপিছত তাকে এতিয়া বাজিছে 10:30, মোটামুটি 11টা বাজিবলৈ হ'ল। এতিয়া বজাৰত যাওঁ, বেগৰ চেইনটো লগাই লৈ আনো আৰু চিকেন অলপমান লৈ আনোগৈ। মই বজাৰত যাবলৈ ৰেডি হ'লোঁ। এতিয়া মই বেগ লৈ লৈছোঁ, মোনা লৈ লৈছোঁ। মানে মোনাখনটো দৰকাৰ নাই, বেগটো ভৰাই লৈছোঁ। কাৰণ ফটা চেনৰ বেগটো লৈ যাবলৈ ভাল নালাগে। সেইকাৰণে আৰু মোনাখনতে ভৰাই লৈছোঁ। আৰু বেলেগ বজাৰ কৰিব লগা নাই। কালি যিহেতুকে ঘৰলৈ যাম আৰু পৰহি মাৰ ঘৰত যাম। সেইকাৰণে বেছি বজাৰ কৰা মানে নকৰোঁ। খালি মোনাখন বেগটো ভৰাই লৈছোঁ। এই ঠাণ্ডা দিনত ৰ'দটো ইমান ভাল লাগে, কি ধুনীয়াকৈ জ্বলাইছে। ৰ'দত বহি থাকিবলৈ মন যায়, কিন্তু আজি বহি থাকিবলৈ সময় নাই। বজাৰলৈ গৈ আছোঁ। চাই যাওঁ। হেল্ল' ফ্ৰেণ্ডছ, আহি গ'লোঁ মই বজাৰ কৰি। বজাৰৰ পৰা একো অনা নাই, অলপমান চিকেন আনিলোঁ। মই এতিয়া মাহৰ দালিখিনি ধুই আছোঁ। এতিয়া মই চিকেন আৰু মাহৰ দালি বনাম, আপোনালোকে চাই থাকিব দেই। এই বাকলিখিনি মই নেপেলাওঁ, ইয়াতে থৈ যাম। আৰু এইখিনি বাকলি মই মোৰ এজোপা মানি প্লেণ্ট ৰুই থৈ দিয়া আছে ঘৰৰ ভিতৰতে, তাতে দি দিম মই। আপোনালোকে এনেকৈ কৰি যাৰ মানে আৰু বহুত পানী দৰকাৰ হয় ন, সেনেকৈ ধুলে মানে, সেইকাৰণে এনেকৈ কৰি ধুব পাৰি। বাকলিখিনি এনেকৈ পেলাব পাৰি। মই মাংস আৰু দালি বনাবলৈ লৈছোঁ। আপোনালোকক দেখাই যাওঁ কেনেকৈ বনাম মই। এয়া কেৰাহীটো পাতি ল'লোঁ। মই মানে আগতে দালিখিনি বইল নকৰোঁ, কেৰাহীটো গৰম হৈছে, মানে পানীখিনি শুকাই গৈছে। মই মানে দালিখিনি আগতে সিজাই নলওঁ, মই এনেকৈ ডাইৰেক্টকৈ বনাম। আকৌ সিজাই দিলে দেৰি হৈ যায়, সেইকাৰণে ডাইৰেক্টকৈ বনাম মই। আপোনালোকে চাই দিব ভিডিঅ'টো কেনেকৈ বনাম মই। একদমেই চিম্পলকৈ বনাম মই। এয়া তেল ঢালি দিলোঁ, তেলখিনি গৰম হৈছে। তেলত মই এতিয়া এই কাটি থৈ দিয়া পিঁয়াজ এটা আৰু জলকীয়া 3টা দি দিছোঁ। পিঁয়াজখিনি অকণমান সময় ভাজি ল'ম। এতিয়া পিঁয়াজখিনি ভাজা হৈ গৈছে। মই এতিয়া মাংস টুকুৰা দি দিম, চিকেন টুকুৰা। আমি যিহেতু দুজনহে মানুহ, সেইকাৰণে ইমান বেছিকৈ নিদিওঁ, মাত্ৰ 2-3 পিচকৈ খাবলৈ পোৱাকৈ দিছোঁ আৰু। এনেকৈ অকণমান সময় ভাজি লৈছোঁ মই। এইখিনি মোৰ ভাজা হৈ গৈছে। মই এতিয়া দালিখিনি দি দিম। মই দালিখিনি দি দিলোঁ। এতিয়া মই ইয়াত হালধি দি দিম অলপমান, আৰু জোখৰ পৰিমাণত নিমখ অলপমান দি দিলোঁ। আৰু আদা ৰচুন থেতেলিয়াই লৈছিলোঁ, আদা ৰচুন আৰু গোলমৰিচ। আদা অলপমান বেছিকৈ দিব লাগে মাছৰ দালিত, তেতিয়া ভাল লাগে। সেইখিনি দি দিলোঁ মই। এতিয়া এইখিনি অলপমান সময়, এই যিখিনি পানী ওলাই আছে ইয়াত, সেইখিনি আমি শুকাবলৈ দিম, মানে এইখিনি শুকাবলৈ দিম আৰু এতিয়া। এয়া দেখিছে, এইখিনি ইয়াৰ যিটো দালিখিনিৰ লগত অলপমান যিটো পানী আছে সেইখিনি শুকাই গ'ল। এতিয়া আমি ইয়াতে দি দিম খাৰ, কলখাৰ। মই ঘৰৰ পৰা লৈ আনিছিলোঁ কলখাৰ অলপমান। এইখিনি হৈছে কলখাৰ, ইমান বেছিকৈ নিদিওঁ, কলখাৰ মানে বহুত কাঢ়া হয়, সেইকাৰণে এইখিনি অলপমান দিলোঁ। আৰু এইখিনি চাম সিজে নে নিসিজে, যদি কম দেন তাৰপিছত আৰু অলপমান দি দিম। দেখিছেনে ৰঙা হৈ গৈছে। এতিয়া অলপ সময় থাকিবলৈ দিম। এয়া দেখিছেনে কি ধুনীয়াকৈ উতলি আছে। এতিয়া মই ইয়াত আৰু এটা বস্তু দিম, সেইটো হৈছে এয়া আলু গুটি।
এটাই দি দিছোঁ আৰু এইটো এতিয়া সিজি থাকক আৰু এবাৰ ঢাকোন মাৰি দিম মই ইয়াতে আলু 4টা দি দিছোঁ গোটা গোটা আলু নতুন আলু মানে আজি আমাৰ দিন কি কয় দুপৰীয়া সাজত এই মাহৰ দালি ব্ৰইলাৰ মাংসৰ লগত মাহৰ দালি আৰু আলু পিটিকা হ'ব মিষ্টাৰে বহুত দিনৰ পৰা আলু পিটিকা খাওঁ কৰি আছিলে মই খাই ভাল নাপাওঁ দেখি মই আলু পিটিকা বনাই দিয়া নাছিলোঁ তাৰ ভাবিলোঁ নতুন আলু আনিছে যিহেতু এতিয়াতো নতুন আলু ওলাইছে পুৰণা আলুৰ আলু পিটিকা খাই ভাল নালাগে কিবা মিঠা মিঠা লাগে সেইকাৰণে নতুন আলু 4টা সৰু সৰু বাছি পেলাই মই ইয়াতে সিজিবলৈ কাৰণে দি দিলোঁ এতিয়া এইখিনি ধুনীয়াকৈ সিজি থাকোঁ এতিয়া মোৰ চাদৰ কাটিবলৈ আছে সেইখিনি চাদৰ মই কাটি ল'বি চাদৰ গাঠা মোৰ হৈ গ'ল আৰু এখন আছে এইখন গাঠিব লাগে মোৰ মানে আজি টাৰ্গেট এই দুখন আছিল কিন্তু বজাৰত গ'লোঁ অলপমান ঘূৰিলোঁ ফুৰিলোঁ সেইকাৰণে হয়তো এইটো সেইখন আধা মানে হ'ব কিজানি গাঠিলেও এতিয়া চাওঁগে দালিখিনি চাওঁগে কি হৈ আছে দালিৰ গতি পানী শুকালে কিজানি পানী শুকাই গৈছে দালি কি ধুনীয়া সিজি গৈছে এতিয়া আমি এনেকৈ কৰি দিওঁ আমি ইয়াতে ঘুটনি নামাৰিলেও হয় আজি বজাৰত গ'লো হয় কিন্তু ধনিয়া পাত আনিবলৈ পাহৰি গ'লো ধনিয়া পাত দিব লাগিছিল শেষত তেতিয়া খাই কি মজা লাগে নহয় ধনিয়া পাতৰ চেণ্টটোৱে ধনিয়া পায় নহয় জানা এতিয়া এটা পানী অলপমান দি দিম মই এতিয়া আপোনালোকক যিমান প্ৰয়োজন অনুসৰি যিমানখিনি লাগে পানী দি দিব সেই হিচাপে আৰু ধুনীয়াকৈ উতলিব লাগিব এতিয়া আৰু অলপ সময় উতলিবলৈ দিম ধুনীয়াকৈ যাতে পাক হয় দেখিছেনে কি ধুনীয়া উতলি আছে আৰু মোৰ দালিখিনি হ'বলৈ হৈয়ে গৈছে এই দালি সিজি গৈছে পুৰা গলি গৈছে মই কিন্তু এটা ঘুটনিও মাৰা নাই ধুনীয়াকৈ সিজি গৈছে আলুখিনি মোৰ সিজি গৈছে আলু পিটিকা খাম আজি আৰু ইয়াত এতিয়া মই পেকেট মছলা অলপমান দি দিম অলপমান জিৰা গুড়া দি দিলোঁ অলপমান গৰম মছলা আৰু অলপমান মিট মছলা দি দিলোঁ বেছি নহয় অলপ অলপকৈ দিছোঁ ইয়াতে যে মই ধনিয়া পাত দি দিলোঁ কিমান ভাল লাগিলে হয় এই দালিখিনি হৈ গৈছে আৰু ইয়াৰ যিটো মাংস নহয় এইটো একদম এতিয়া নৰম হৈ যাব আমি এনেকৈ বনাই খাই থাকোঁতো সেইকাৰণে গম পাওঁ এই মাংসখিনি পূৰা নৰম হৈ যাব এনেকৈ ভাঙি দিলে গোটেই ভাঙি যাব ইয়াত মই ভাঙি দিছোঁ দেখিছেনে কি ধুনীয়াকৈ ভাঙি গৈছে খাই দিয়াৰ কাৰণে মানে গোটেইখিনি নৰম হৈ গৈছে খাই বহুত ভাল লাগে আপোনালোকেও এনেকৈ বনাই খাই চাবচোন যদিহে খাই পোৱা নাই বহুতেতো খায়েই বাৰু এতিয়া মোৰ দালিখিনি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দি আছোঁ গেছটো মই অফ কৰি দিলোঁ সেয়া মোৰ দালিখিনি হৈ গ'ল এতিয়া মিষ্টাৰ আহি পোৱা নাই সেইকাৰণে মই দালিখিনি ঢাকোন মাৰি থৈ দিম আৰু আলুখিনিও যেতিয়া আহি পাব তেতিয়া গৰম গৰমকৈ পিটিকা ভাত চব্জিটো নাই বনোৱা আজি ভাত আৰু দালি মোৰ হৈ গ'ল এতিয়ালৈকে আহি পোৱা নাই আমাৰ ছাৰে আহি পোৱাৰ পিছত গৰম গৰমকৈ আলুখিনি পিটিকাম আৰু গৰম গৰমকৈ খাম উলিয়াই মেলি এতিয়া ঢাকোন মাৰি থৈ দিলোঁ এয়া দেখিছেনে কাপোৰখিনি গোটেই কাকমাই কুটিছে আলনাত সেইকাৰণে কাপোৰখিনি উলিয়াই দিলোঁ এনেকৈ এতিয়া আকৌ কাপোৰখিনি আলনাত জাপিব লাগিব আৰু আমি ভাত পানী খুৱাই লৈ আজৰি হ'লোঁ আহি পালে আৰু আলনাখন তাৰ পৰা সেইটো ৰুমৰ পৰা এইটো ৰুমত লৈ আনিলোঁ কিটচেনলৈকে কাৰণ তাতে কাকমা কক্ৰচে গোটেই মোৰ কাপোৰ চাপোৰ কাটি দিছে সেইকাৰণে ইয়াতে লৈ আনিলোঁ পূৰা মূৰ চুৰ টপলাই মানে আছোঁ মূৰটো বিষাইছে সেইকাৰণে বহুত ঠাণ্ডা লাগিলে মোৰ মূৰ বিষায় বহুত মূৰ বিষায় একদম সেইকাৰণে মূৰ চুৰ টপলাই লৈছোঁ আলনা চালনা জাপি লৈ অলপ সময় শুলোঁ এতিয়া উঠিলোঁ পূৰা মূৰ চুৰ টপলাই লৈছোঁ আৰু মূৰৰ বিষত দেখিছে তেতিয়া মই নেদেখুৱালোঁ আলনাখন মই এনেকৈ জাপি থৈ দিওঁ আন্ধাৰ হৈছে এতিয়া এনেকৈ মই জাপি থৈ দিওঁ কাপোৰবিলাক হেৰি কৰি এতিয়া ঠাণ্ডাৰ দিন যে ঠাণ্ডাত মানে জেকেট চুৱেটাৰ সেইখিনি দিয়ে মানে ভৰ্তি হৈ আছে আলনাটো আমি দুজনৰে কাপোৰ ইমান বেছি সেইকাৰণে কাকমা সোমাইছিলে একচুৱেলি আলনাটোত বেলেগ হেৰি নাই কম কাপোৰ থাকিলে মানে এনেকৈ নোসোমায় বহুত কাপোৰ দেখি সোমাইছিলে আমাৰ এটাতো উঠাই নাই এতিয়ালৈকে বিচনাৰ পৰা আজি ভিডিঅ'টো এইখিনিতে সামৰিলোঁ আৰু নতুন এটা ভিডিঅ'ত সোনকালে লগ পাই